নমস্কাৰ। মই এটি গীত গাবৰ বাবে আগবাঢ়িছোঁ। গীতটিৰ জনক হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱ। এটি সাক্ষাৎকাৰত গম পাইছিলোঁ সেই গীতটি তেখেতৰ অতি প্ৰিয় গীত, মোৰো প্ৰিয়, গতিকে মই সেই গীতটি গাবৰ বাবে চেষ্টা কৰিছোঁ। সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম, সাগৰ সংগম, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আদি অন্ত। অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত। সাগৰ সংগম, প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত। নৱ নৱ দৃষ্টিত দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, ধ্বংসৰ আঘাতক দিছে আজি সংঘাত। সৃষ্টিৰ সেনানী অনন্ত, সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিক ভ্ৰান্ত। অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী দিগন্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সাগৰ সংগম, সাগৰ সংগম, সাগৰ সংগম, কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। ধন্যবাদ।